নারিয়াক স্থির করি মতি বেদর সুন্দর বাদ মুকুন্দ ভকতি
ভাই হরি গুণ গাই কোন দিনা ধৰি হৰিৰ পৰয় 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 আৰু কিবা ককায়া পুৰা ভাই হৰি গুণ গাই আৰু কিবা ককায়া পুৰা ভাই হৰি গুণ গাই নাচা আহাই নাচা হে পুৰা ভাই হৰি গুণ গাই নাচা ভাগৱতৰ তৃতীয় স্কন্ধত কপিল মুনিয়ে মাতৃ দেৱহূতিক মানুহ বৃদ্ধ হ'লে কেনেকুৱা অৱস্থা হয় তাৰ এটা চিত্ৰ সুন্দৰভাৱে দাঙি ধৰিছে। কপিল মুনিয়ে দেৱহূতিক কৈছে যে আই বৃদ্ধ হ'লে মানুহৰ কেনেকুৱা অৱস্থা হয় মই তোমাক কওঁ শুনা। এই কপিল বদতি শুনা দেৱহূতি আয়ে বৃদ্ধ ভৈলে জীৱ ঐ এনুৱা এ বুঢ়া বলধক যেন গৃহস্থী না দৰে তাকো পুত্ৰ ভাৰ্যা হবে সেই মতে ও আৰ্জিবে নপাৰ বুঢ়া খাইবে মাত্ৰ চাহ এভোগী কাৰণে তই ও মৰিয়া নাযা ও অন্ন মুঠি দিয়া বলে বুঢ়া মৰ মৰ কালৰ অধীন হুয়া শুনে দয় Nahi sute